हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल लोकल ब्लॉगार धनो सो की खबर आपनालोकर आशा करिछु निश्चय ভাল আৰু आपनालोকৰ আশীৰ্বাদত মোৰো বহুত ভাল তো গাইস আমি এক ঠাইত গৈ আছো আৰু কোত যাই আছো आपनालोকে হয়তো থাম্বনেল চাই নিশ্চয় গম পাইছে কোত যাই আছো তো ক'ব লগা নাই তো ইয়াতে পলম নকৰি কিনে আমি এতিয়া গৈ থাকো আৰু কোত কি কৰো নকৰো आपनालोকক ভালকে দেখুৱাম তো এতিয়া পলম নকৰি আমি গৈ থাকো বলক তো হেই গাইস এতিয়া আমি ফাৰ্স্ট তেল ভৰাব যাম বাইকত বিকজ বাইকত তেল বহুত কম আছে তো আমি ফাৰ্স্ট তেলটো ভৰাই লওঁ তাৰ পিছত আমি ভালকে লাহে লাহে গৈ থাকিম তো এনেকৈ ভিডিওটো চাই থাকক শেষলৈ ও গড আকাশখন চোৱা কিমান ধুনীয়া দেখিবলৈ বহুত ভাল লাগিছে চাই तो हे गाइस फाइनली आमी तेल डिपो पाई गलो बाट इयाते रखिब লাগিব অলপমান বিকজ গাড়ী এখনত অয়েল ভৰাই আছে তো ফাইনলি আমাৰ অয়েল ভৰা কমপ্লিট এতিয়া আমি লাহে লাহে গৈ থাকিম তো এতিয়া বলক गाइस या सोआ आमार अखोमर धाननी पथारखन देखिबले किमान धुनिया लागिसे तो आमी जत गई आसु पामे आरु बेसी समय नाइ आरु अलपमान आछे तार पिछते आमी पाइ जाम तो गाइस फाइनली आमी सापर टी गार्डन पाइ गलु या सोआ एटु मेन गेट टु होय आरु एटु गोटे माने एरियाटुए टी गार्डन होय আৰু ইয়াতে বহুত ভাল লাগে আহি কেনে আৰু বহুত মানুহ আহে ইয়াত চাবলে ফটো উঠিবলে আমিও আহিছো আৰু আপোনালোককো দেখুৱাৰ কাৰণে মই আহিলো একচুয়ালি বিকজ মোৰ বহুত দিনৰ পৰা এটা আশা আছিল যে মই সাপোৰ্ট টি গাৰ্ডেনৰ এটা ভিডিও ব্লগ বনাই কিনে আপোনালোকক দেখুৱাম তো ভিডিওটো শেষলৈ চাই থাকা আৰু হেইবোৰ চোৱা টিবোৰ আৰু এতিয়া আমি লেফট সাইডে যাম ফাৰ্স্ট তো গাইস পৰিবেশটো বহুতে ধুনিয়া হয় বহুতে মানে বহুতে ধুনিয়া আপোনালোকে চাই নিশ্চয় গম পাই আছে আৰু বহুত ভাল লাগিছে আহি কেনে ইমান নেচাৰেল হয় এইবোৰ মানে বহুতে ভাল লাগিছে আৰু এয়া সোৱা হেইবোৰ হৈছে ফ্যাক্টৰীবোৰ সোৱা হেইটোৱে হৈছে ফ্যাক্টৰীটো যিটোত মানে টিবোৰ লৈ গৈ কেনে তাতে আৰু কিবা মিক্স আপ কৰে সাগে মই ভালকে গম নাপাও বাট হেইবোৰে মেচিনাৰী বস্তুবোৰ সব হে ফ্যাক্টৰীটোত আছে আৰু এতিয়া আমি এয়া ৰাইট সাইডত যাম আৰু চাও ভিতৰত কিমান দূৰলৈকে যাব পাৰো তো আপোনালোকে এনজয় কৰক মোৰ লগত আৰু মোৰ লগত গৈ থাকক ওয়াও ষ্টিকি গৰি ইয়াতে যিবোৰ কাম কৰে এতিয়া মানে সিহঁতৰ ছুটি হ'ব সেই সময়টো আহিছে এয়া চোৱা ইহঁতৰ ছুটি তাৰ কাৰণে এতিয়া যাবৰ কাৰণে ৰেডি হৈছে এইবোৰ তো চাওয়া হোক ইহঁতৰ লগত অলপমান কথা পাতি কি হয় তো বলক এতিয়া আমি তাহাঁতৰ লগত কথা পাতো অলপমান তো গাইস ইহঁতৰ লগত কথা পাতিলো বহুত ভাল লাগিল কথা পাতি আৰু বহুত ফ্ৰী হয় বহুতে ভাল লাগিল আৰু এয়া ইহঁতে গৈ আছে এতিয়া ইহঁতৰ ছুটি হৈছে আৰু এয়া চোৱা মোক বাই দি আছে বিকজ মই কথা পাতিলো কাৰণে আৰু বহুতে ভাল হয় ইহঁতৰ মনবোৰ বহুত ভাল হয় বিকজ ইহঁতৰ মানে হেনেকে ফটোকে কাকো লগ নাপায় হঠাৎ যদি বাহিৰৰ পৰা কোনোবা আহে বহুত ৰেসপেক্ট কৰে তো মোৰ বহুত ভাল লাগিল ইহঁতৰ লগত কথা পাতি তো এয়া চোৱা ইহঁতে এতিয়া লাইনত থিয় হৈ আছে বিকজ ইহঁতৰ এতিয়া ছুটি হৈছে তো আই থিংক ইহঁতে এতিয়া সাইন কৰি কৰি যাব তো গাইস বহুত ঘূৰিলো এতিয়া অলপমান সেলফি উঠি আপোনালোককো দেখুৱাম বাৰু কেনেকুৱা ফটো উঠো বাট বহুত ভাল লাগিল বহুত এনজয় কৰিলো ইয়াত আহি আৰু ইহঁতৰ লগত কথা পাতিও বহুত ভাল লাগিল
তো গাইজ এইবোৰ হৈছে চাহপাত মানে টি। তো চোৱা চাৰিওফালে গ্ৰীণ আৰু গ্ৰীণ, কিমান ধুনীয়া এটা পৰিৱেশ, বহুতেই ভাল লাগিল। তো গাইজ এইখন হৈছে চাপৰ টি গাৰ্ডেন, আৰু বহুত দিনৰ পৰা আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, আৰু মোৰো আশা আছিল এটা ব্লগ বনাম চাপৰ টি গাৰ্ডেনৰ ওপৰত। তো ফাইনেলি আজি মই বনালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে, আৰু যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰিব, আৰু যিবোৰ নতুন চাই আছা প্লিজ ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ আহিবলগীয়া আৰু ভাল ভাল ভিডিঅ' আপোনালোকে চাব পাৰে। তো কি ক'ম আৰু, ক'ব লগা একো নাই, বহুত ভাল লাগিছে ইয়াত আহি। আৰু মোৰ লগত কোন আহিছে আপোনালোকক মই দেখাই আছোঁ। এইজন আহিছে মোৰ লগত, মোৰ ফ্ৰেণ্ড হয়, বহুত ভাল ফ্ৰেণ্ড। আমি একেলগে বহুত ঠাইত ঘূৰিছোঁ, বহুত কি কৰিছোঁ। তো তুমি কোৱা, তোমাৰ কেনেকুৱা লাগিছে ইয়াত আহি? ভালে লাগিছে। আৰু আৰু কি ক'ম আৰু, মোৰ চেনেলটোৰ বিষয়ে কোৱা, যাতে চেনেলটো ধনৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ। আৰু এইফালে চোৱা কিমান ধুনীয়া লাগিছে দেখিবলৈ, বহুত ভাল লাগিছে। তো ইয়াত আৰু পলম নকৰোঁ, বিকজ এতিয়া সন্ধিয়াই হৈ গ'ল, আপোনালোকে চায়ে আছে ৱেডাৰটো, একদম মানে ইভিনিং হৈছে এতিয়া। তো এনেকৈ পলম নকৰি এতিয়া লাহে লাহে আমি ঘৰত গৈ থাকোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাইছে, আৰু যিমানখিনি পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ। তো গাইজ আমি বহুত ঘূৰিলোঁ, বহুত এনজয় কৰিলোঁ, আৰু বহুত ফটো উঠিলোঁ। তো বহুত ভাল লাগিল ইয়াত আহি। আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল পাইছে ভিডিঅ'টো চাই। যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ নিশ্চয় কৰি দিব, আৰু শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ। তো গাইজ এইবোৰো হৈছে চাহপাত, দুটা ছাইডেই আছে, চোৱা বহুত ভাল লাগিছে চাই কেনে। বাট এতিয়া আমি ঘৰলৈ গৈ আছোঁ, যাৰ কাৰণে এতিয়া স্পীডটো অলপমান বঢ়াই দিছোঁ, বিকজ একদম সন্ধিয়া হৈ গৈছে। এয়া চোৱা পোহৰটো একদম নাইকিয়া হৈ গৈ আছে, যাৰ কাৰণে এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ। আৰু আমি আহিছোঁ বেলেগ এটা ৰাস্তাৰে, আৰু আমি গৈ আছোঁ এটা বেলেগ ৰাস্তাৰে, বিকজ যিটো ছাইডেদি এতিয়া গৈ আছোঁ সেই ছাইডে এতিয়া মানে বহুত শ্বৰ্টকাট হৈ যাব, আৰু যিফালে আহিছোঁ বহুত দূৰ হৈ যায়, যাৰ কাৰণে আমি এইটো ৰাস্তাৰে গৈ আছোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট ছেকশ্যনত জনাই দিব দেই, বিকজ বহুত কষ্টকৈ বনাইছোঁ, আৰু আপোনালোকৰ মানে এণ্টাৰটেইনমেণ্ট আৰু আপোনালোকে যাতে ভাল পোৱা সেইটোৰ কাৰণে এই ব্লগটো বনালোঁ। আই হোপ আপোনালোকৰ চাই নিশ্চয় ভাল পাইছে। তো এনেকৈ আজিৰ কাৰণে ইয়াতে এৰিলোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম, আৰু ভাল সেনেকুৱা এটা কণ্টেণ্ট লৈ কেনে আহিম, আৰু ভাল কিবা সেনেকুৱা ব্লগ লৈ কেনে আহিম। তো এতিয়া আমি গৈ থাকোঁ। তো বাই বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। देखो चांद आया, साथ नजर आया।